Welcome back to my YouTube channel. Vlogger min my YouTube channel to upload সকলোকে প্ৰথমে মই স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজিৰ ভিডিঅ'টোত মই মোৰ থিয়েটাৰৰ এক্সপেৰিয়েন্স আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছো আপোনালোকৰ আগত মই প্ৰচাৰ কৰিবলৈ ওলাইছো এইটো ভিডিঅ'ৰ যোগেদি আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আপোনালোক সকলোৱে গমে পায় যে মই এজন হৈছো পেছাত অভিনেতা তো অভিনয় কৰি অসমৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰো তো তেনেকৈ এক্সপেৰিয়েন্স কিছুমান বুটলি আনো তো সেইবোৰ মই আপোনালোকক ভিডিঅ' আকাৰে মাজে মাজে প্ৰচাৰ কৰি থাকিম ভিডিঅ' আকাৰে মানে ব্লগ আকাৰে আপোনালোকৰ আগত তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বলক তেতিয়াহ'লে আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু ভিডিঅ'টো উপভোগ কৰোঁ তো চাই থাকক পুনৰবাৰ আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব আৰু একদম শেষলৈকে চাই থাকিব ব্লগ ষ্টাৰ্ট মোবাইল হৈ গ'ল যেতিয়া মোবাইলটো ভাল কৰি মানে একদম ডাইৰেক্ট ব্লগ এইটোৱে একদম মোবাইল আজি ভাল কৰিলোঁ আৰু ব্লগ ষ্টাৰ্ট হৈ গ'ল এয়া দেখিছে শেষ হ'বলৈ আৰু 4টা পেণ্ডেল আছে হা গতিকে আমি তাৰমানে এনেকৈ ৰুম নাপাওঁ মেডিকেল কোৱাৰ্টাৰত আমি গোটেইখিনি এনেকৈ ৰুম পাইছোঁ উৎপল আছে জিতু আছে ৰূপৰেখা আছে ছেকেণ্ড নাইট খানা এটা খাম ব্ৰইলাৰ আনিছোঁ লোকেল মুৰ্গী আনিছোঁ তাৰপিছত পাঘৰৰ মাছ আছে ফ্ৰাই মাছ আছে তাৰপিছত মৰম অকণ আনিছোঁ একেলগে বহি খাম বুলি ভাবিছোঁ আজি এতিয়া সময় হৈছে আমাৰ কিমান মোটামুটি 11 বাজিবলৈ 15 মিনিট গতিকে মাংসটো কেনেকৈ শেষলৈকে চাব আৰু বহুত কথাই গম পাব দেখাই যাব একদম বলো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এইফালে আছে আমাৰ ছোৱালীহঁতে বাকী নেদেখুৱাও বাৰু কণ্ডিশ্যন এইফালে আছে আমাৰ ৰুম আচলতে এই ভিডিঅ'বোৰ মই থিয়েটাৰত থাকোঁতেই বনোৱা তেতিয়া আপলোড কৰা নহ'ল বিশেষ কাৰণত মোৰ যিহেতু মোবাইলটো বহুত দিন বেয়া হৈছিলে তাৰপিছত আকৌ বেলেগৰ দ্বাৰা তেনেকৈ মই বেলেগৰ মোবাইলেৰে ভিডিঅ' বনাইছিলোঁ তো এতিয়া আপলোড কৰিছোঁ চৰাই পোহনীয়া কাণৰ পালিয়া বগৰী এয়া নাটিকা হে নাটক আৰু বাকী চাই দিব ভিডিঅ'টো একদম শেষলৈকে এয়া ৰাতি নিজাম ৰাতিখন আমি কি কৰিব গৈ আছো এয়া দেখিছে বাল্টি এয়া টৰ্চ এইফালে আমাৰ গোপাল পানী লগত গৈ আছো পানী এতিয়া নিশা বাজিছে কিমান এটা নেকি 10টা এটা বুলি ক'ব লাগে এতিয়া নিশা হৈছে এটা বাজিছে ইয়া আমি গৈ আছো চাই থাকিব কিহৰ সন্ধানত গৈ আছো ৰ'ব মই মাৰিম সেনেকেই মাৰিম আপোনাক মাৰিম নেকি লগাব লাগিব এইবিলাক বটলটো যে কালি পেঞ্চেলৰ লৈ যাম দেই ড্ৰিংকিং লগাব লাগিব তুমি আপুনি খাব নালাগে নহয় আমি খাম নহয় নিদিওঁ নহয় কেলা আপোনালোকে দেখিছে কুন্দাটো কেনেকুৱা গিলাচত খুন্দি আছে এতিয়া আমাৰ সকলো বস্তু ৰেডি প্ৰায় এতিয়া জাষ্ট বনালে হ'ল দেখিছে আপোনালোকে এয়া আজি আমাৰ মাংসৰ এয়া ৰূপৰেখাই বনাব দেখিছে আপোনাৰ শব্দটো এই শব্দটো লাগে
চবকে ল'ম তো এনেকৈয়ে আমি থিয়েটাৰৰ মাজত সময়বোৰ স্পেণ্ড কৰোঁ খুব ভাল লাগে আপোনালোকে নিশ্চয় দেখিলে ভাল পাব আপোনালোকে গোটেই ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব তো ফাইনেলি আমাৰ মাংস হৈ গ'ল দেখিছে আপোনালোকে এয়া উতলি আছে এতিয়া ব্ৰইলাৰতে ইমান লেভেল আৰু বেলেগ হ'লে খাই নাছিলে খাই হ'ব লাগিছিল ব্ৰইলাৰতে তো এতিয়া সময় যিহেতু বহুত হ'ল গতিকে আমি জলদি জলদি ভাত খাব লাগে আৰু সকলোবিলাক আমি এনেকৈ ফ্ল'ৰত বহি লৈছোঁ দেখিছে আপোনালোকে ভাত চাত দিয়া হৈ গৈছে ইয়াৰ ওপৰে খাই বিলাব এতিয়া ভাত পানী আৰু খাই শেষ কৰোঁ জলদি এইফালে দেখাই আছোঁ এইবিলাক তোৰ পেটটোত মই মৰমৰ কবিতা ৰচিলোঁ কি হয় মই মৰমৰ কবিতা বাছ মই যোৱাৰ নালাগে অ'কে তোমাৰ পেটৰ চৰ্বিৰ মাজে মাজে মোৰ মৰমৰ বাট মই কাটি গ'লো এই কবিতা আৰু এটা খাবৰ টাইম হৈছে এতিয়া খাম ইয়াৰ ওপৰে খাই আমাৰ বিলাই আছে মাংস চাংস চুপাৰ মাংস বনাইছে নাই খাইছে অলৰেডি খাইছে আৰু চেণ্টটো চাই আমি গম পাইছোঁ কেনেকুৱা এইফালে দেখিছে এইফালে আছে বিকিদা বহিছে এইফালে ৰূপৰেখা বিলাই আছে এইফালে গোপাল আছে এইফালে জুতুকা আছে আৰু এইফালে উৎপলদা আছে আৰু এইফালে আছে পম্পি তো চাৰিখন ভিডিঅ'টো একদম শেষলৈকে আমি খোৱা কি আপোনালোকক দেখুৱাম এয়া মই খোৱা আৰম্ভ কৰিছোঁ এয়া চাওক আপোনালোকে দেখিছে চাই থাকক ভিডিঅ'টো একদম শেষলৈকে ছেকেণ্ড ডে আজি যোৱাকালি আমি খানাটো খালোঁ আজি ছেকেণ্ড ডে ভিডিঅ'টো যোৱাকালি সমাপ্ত কৰা নহ'ল এণ্ডিং পাৰ্টটো চব নল'লোঁ তো আজি এতিয়া দুপৰীয়া সময় এতিয়া আমি থিয়েটাৰত পেনেললৈকে আহিছোঁ ভাত খাবৰ কাৰণে আহিছোঁ এইফালে আছে গোপাল ড্ৰাইভ কৰি আছে আৰু এতিয়া আমি ভাত খাম ভাত খাই আমি ডাইৰেক্ট ৰুমলৈকে যাম বহুত গৰম পৰিছে ৰান্ধনি ঘৰটোৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদিহে সম্ভৱ হয় তো চাই থাকক ভিডিঅ'টো একদম শেষলৈকে তো এইটোৱে আমাৰ পাকঘৰ ইয়াতে এনেকৈ খানা খাই আছে এতিয়া মেক্সিমামে খোৱা হৈ গ'ল এতিয়া আমাৰ অঞ্চলতে খাই আছে আৰু সেইফালে আছে ধনেশ্বৰ দাই খাই আছে আৰু এইফালে আছে কেশৱ দা বিলাই আছে আৰু এইফালে আছে আমাৰ বস্যদা আমাৰ মেইন ৰান্ধনি এই দুইজনে একচুৱেলি ভাল ৰান্ধে হয় তো তেনেকুৱা মই দেখালোঁ অকণমান আপোনালোকক এতিয়া আমি ইয়াৰ পৰা যামগৈ ইয়াৰ পৰা ৰুমলৈকে যাওঁ এইজন হৈছে আমাৰ কেশৱ দা আৰু সেইজন হৈছে আমাৰ বস্যদা তেনেকুৱা আৰু এইফালে আমাৰ অঞ্জনে খাই আছে পুৰা খোৱাত ব্যস্ত তো এতিয়া আমি যাওঁ ইয়াৰ পৰা নেকি যাওঁ অ'কে এইফালে তাতে ফোনত ব্যস্ত হৈছোঁ লগতে খাই আছে তুমি খাই থাকা আমি এতিয়া যাই থাকোঁ অ'কে কিবা কষ্ট হ'লে মই আছোঁ অ'কে দিয়া ব'লা আহা আৰু এইখন আমি যিটো তাৰ গাড়ীখন লৈ আহিছোঁ আমি দুইজনে এইখন গাড়ী লৈ আহিছোঁ আৰু এইটো হৈছে পেণ্ডেল ইয়াৰে এইখন ফিল্ড দেখিছে আপোনালোকে ধুনীয়া ফিল্ড এইখন ষ্টেডিয়াম একচুৱেলি ইয়াতে আমাৰ ভাগ্যদেৱীৰ পেণ্ডেল চলি আছে এইফালে তো এতিয়া আমি যাওঁ এইফালে গোপালে গাড়ীত বহিলেই খুব গৰম তো সোনকালে যাব লাগে এইটো হেৰি পাছৰটো এতিয়া গাড়ীত বহিলোঁ আৰু মই দুদিনৰ ভিডিঅ' ক্লিপছ এই ভিডিঅ'টোত লগাই দিলোঁ
আৰু আপোনালোকে ইমান টাইম ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদিহে আপোনালোকে এতিয়াও মোৰ চেনেলটোত কোনোবা নতুন যদি তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাই যাব এনেকুৱা ভিডিঅ' আহি থাকিব কণ্টিনিউৱাছলি তেতিয়াহ'লে আজিলৈ এই ভিডিঅ'টোত সমাপ্ত কৰিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ নতুন জেগাত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ তো আমি আছোঁ আমি এই তিনিটি নিশা বাৰপুজীয়াত এই তিনিটি নিশা এই বিল্ডিংটোত কটাইছোঁ আপোনালোকক মই দেখাইছোঁ চাওক এই বিল্ডিংটোতে কটাইছোঁ ওপৰৰ সেই ৰুমটোত আমি আছোঁ আৰু বাকী কেইজন আছে তলত আছে তো এনেকুৱা দেখিছোঁ এইটোতে আমি আছোঁ এই আমাৰ গাড়ী তো ইয়াত আছে এনেকৈ সেইফালে আছে কেইজনমান এইফালে আছে দুজনী ছোৱালী আৰু আমি আছোঁ আগত ওপৰত আছোঁ এইফালে লকটো একচুৱেলি লক কৰা আছে কিন্তু তাৰ কাৰণে আমাৰ এটা ধুনীয়া একচুৱেলি বেলকনি এইটো দেখিছে আপোনালোকে সেইফালে তলত দেখিছে আপোনালোকে সেইফালে পল্লা সেইফালে মই মানে পল্লা সেইফালে ভাত পানী খালে মই জুম কৰি দিছোঁ চাই লওক আপোনালোকে আৰু এইফালে এই বেলকনিটোৰ ভিউটো চাওক আপোনালোকে এইটো এটা বেলকনি এইটো ভিউটো চাওক সেইফালে মেইন ৰাস্তা এইটো এনেকুৱা